Hello everyone, welcome back to my YouTube channel. আজি পুনৰ এটা নতুন ভিডিও লৈ মই কাইবই স্বাগতম জনাইছো। আজি ভাবিছো এটা ব্লগ বনাও কাৰণ আজি আমি ঘৰলৈ যাম। তাকে কেনেকৈ কি কৰো তাকে বুলি অকমান ভিডিও কৰি ৰাখো। নাজানো ভিডিওটো কেতিয়া আপলোড কৰিম কিন্তু কৰি ৰাখিছো আৰু ঘৰলৈ যাম কাৰণে বলো বনাও অকমান দেখাও। যোৱাৰ আগত অলপ বজাৰ কৰিবলৈ যাম। ক'ত যাও এতিয়া নকওঁ, দেখাই থাকিম, ভিডিওটো চাই থাকিব শেষলৈকে। ক'ত যাও কি বজাৰ কৰো তাকে অলপ দেখাই থাকিম। লগৰ কেইজনীৰ লগত যাম, তো ভিডিওটো আপোনালোকে কন্টিনিউ কৰি থাকক। এতিয়া আমাৰ ওলাই কৰি হৈ গ'ল। এতিয়া লাহেকৈ আমি ফেঞ্চি যাম। ফেঞ্চি যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। এক্সপিৰিয়েঞ্চ নাই তথাপিতো অলপ চেষ্টা কৰিম আৰু ভিডিও কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু দেখাম। ঠিক আছে তেতিয়াহ'লে বলক গৈ থাকোঁ। ক'ত যাওঁ আমি? ফেঞ্চি কি কিনিম? কাপোৰ। তো বাই বাই, আমি গৈ থাকোঁ। লাইটটো অফ কৰি দিছোঁ। হৈ গ'ল। চাবি লাইট অফ কৰি দিওঁ। চেণ্ডেলযোৰ পিন্ধি লওঁ। ইহঁত ক'ত পালেগৈ? এতিয়া ওলাইছোঁ আমি দুজনেই, বাকী দুজনী আহি থাকিব। কিনিব লাগিব মই গম পাইছা কেনেকৈ। আৰে চাগে গৈ পোৱা নাই মন্দিৰ। গানটো উঠিব নে? কোনটো গানটো? এইটো গান নুঠে। সেইটো থাকিলে তই গাম ভাবিছ নে? নহয়, তাৰ গানটো যে গাই আছোঁ যে। নুঠিব। আৰু এয়া আহি পেলাই আমি ফেঞ্চি বজাৰ পাই গ'লোঁ। এডোখৰত আমি খোজকাঢ়ি দিছোঁ আৰু এইফালে আছে ব্ৰহ্মপুত্ৰখন। আৰু এয়া পাই গ'লোঁ। আমি যেতিয়া পাইছিলোঁ তেতিয়া বজাৰ ইমান বেছি বহা নাছিলে, কিন্তু যেতিয়া আমি ঘূৰি আহিছোঁ তেতিয়া মানে বহুত বেছি বজাৰ বহি গ'ল পটাপট। দেখিছেনে বাৰু, বজাৰবোৰ বহাই নাছিল। আমি মানে ইমানেই জল্দি গ'লোঁ, লাহে লাহে বজাৰবোৰ মেলিছিলহে তাত। ব্লাউজ আৰু ইয়াত তাতে ফেঞ্চিত থকা এখন ভিতৰৰ এখন দোকানলৈ গৈছিলোঁ। ইয়াত কাপোৰবোৰ অকণমান দামটো কম হয়। আমি যিটো বিচাৰি গৈছিলোঁ তাত আচলতে সেইটো কাপোৰ নাপালোঁ, কিন্তু ভাবিলোঁ যে এনেই অলপ দেখাই দিওঁ দোকানখন, আৰু যদি কোনোবাই ল'ব বিচাৰে তো ইয়াৰ পৰা ল'ব পাৰিব। আৰু চাওকচোন এই কাপোৰযোৰ ইমান ধুনীয়া লাগিছে কালাৰটোৰ সৈতে। এযোৰ চাগে মিক্স পাথৰ আছিল নেকি চাগে। আমি তাৰে দুযোৰমান চাইছিলোঁ। মই নহয় বিশেষকৈ প্ৰিয়ংকাই চাইছিলে।
আৰু এতিয়া সোমাইছোঁ আমি এয়া ষ্টলৰ দোকানত। ইয়াত ষ্টল কেইখনমান দেখাইছিলে, বহুত মৰম লগা আছিলে। ইয়াত মানে অকল ষ্টলে পোৱা যায়, মানে বহুত কোৱালিটিৰ পোৱা যায়, মানে অলপ পাতলো পায় ইয়াত, ডাঠ মানে কি বহুত বেছি আৰু ইয়াত দোকানখন মানে কি অকল ষ্টলৰ দোকানেই। তো আমি তাতে চালোঁ, কিন্তু বৰ বিশেষ পচন্দ নহ'ল আমাৰ। তো আমি বিচাৰি আহি এখনত পচন্দ হ'ল, এইখন তাইৰ ফাইনেলি পচন্দ হ'ল। আৰু এইকেইখন হৈছে এখন শাৰীৰ দোকান। ফেঞ্চি পৰা আহিলোঁ। কি আনিলি? কাপোৰ। এতিয়া বজাৰ কৰি আহি পিনে লাহেকৈ অলপ জিৰাই মেলি ঘৰলৈ ওলাবলৈ হ'ব আৰু। তো চাই থাকক, কি আনিছোঁ দেখামগৈ বাৰু গৈ। এয়া বজাৰ কৰিছে। আমাৰ প্ৰিয়ংকা এতিয়া পেকিং কৰিছে একেবাৰে। এইটো হৈছে কাবেৰী বেগ, দোকান দিছে। এইখিনিও তাইৰে হয়। এইটো মোৰ আৰু সেইটো আৰু আৰফিনা বেগ আছে। আৰু লগতে এইকেইটা হাথিয়াৰ লৈ লৈছোঁ, গেছৰ হাথিয়াৰ। এইকেইটা অবিহনে আমাৰ নহ'ব, মানে এইটো ঘৰলৈ যোৱা যেতিয়া মূৰত ধৰে। সোণাৰী এতিয়া আৰু বাজিছে 9টা। আমি ওলাই যাব লৈছোঁ। কাবাৰী ক'ত যাওঁ? আমি আজি ঘৰলৈ যাম। কিহত যাম? আৰু এইফালে আমাৰ ওলাইছে প্ৰিয়ংকা। একদম দুডালকৈ বেনি গাঁঠি একেবাৰে। তো আৰু এজনী আছে অলপ বাহিৰত। তো অলপ কেনেকৈ যাওঁ চাই থাকিম। আহি ষ্টেচন পাই গৈছোঁ। ষ্টেচনত আমাৰ ট্ৰেইন আছে 11:30 বজাত। ইয়াত অকণমান এতিয়া বৰ খাম। পিংকি, আৰফিনা, আৰু এইখন আমি ষ্টেচনলৈ যোৱা ষ্টেচনৰ ভিতৰতে এখন এনেকুৱা দোকান আছিলে। তো আমি তাতে অলপ সোমাই মেলি চালোঁ বস্তুবোৰ। লগতে লগৰকেইজনীয়ে বস্তু দুটামান কিনিলে। তো ভাবিলোঁ যে ভিডিঅ' কেইটামান কৰি থওঁ, আপোনালোককো দেখাম। কিবা এটা কবি। কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ? কেনেকুৱা লাগিছে? কিহৰ গোন্ধ আহিছে? আৰফিনা ক, এক্সপিৰিয়েঞ্চ কেনেকুৱা? জোতাৰ গোন্ধ। বাইদেউ এক্সপিৰিয়েঞ্চ কেনেকুৱা আপোনাৰ? বঙালী চাহ খালোঁ, ভাল লাগিল। তাকে আমি এতিয়া গৈ আছোঁ। বাকী চাই থাকক আৰু ভিডিঅ'টো। এতিয়া বাজিছে 6টা, মানে 7টা বাজিব হ'ল। আৰু আমি আহি পাইছোঁ এতিয়া ফৰকাটিং। আমি পাৰ হৈছোঁ।
গাড়ীবোৰ আমাৰ অৱস্থাটো এনেকুৱা হৈ গৈছে পিংকি পামগৈ আৰু ঘৰ লাহে লাহে এতিয়া বাজিছে প্ৰায় 9টামান আৰু মই আহি পেলাই একো ভিডিঅ' কৰিবলৈ নহ'ল কাৰণ আমি ট্ৰেইনত যেতিয়া আহিছিলোঁ আহি পেলাই 12টামান বজাত ঘৰ পাইছোঁহি মই ভজত নামি ভজৰ পৰা এইফালে এনেকৈ গাড়ী লৈ পেলাই আহি পাওঁতে মানে 12টামান বাজিলে আৰু 12টামান বজাৰ পাছত ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ একেবাৰে মন নগ'ল কিয়নো ৰাতিটো টোপনি ক্ষতি হৈ আহিছিলে আমাৰ হোৱাৰ পাছত এতিয়াহে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ কণ্টিনিউ মানে কি দেখাবলৈ তেনেকুৱা একোৱেই নাই ভাবিছোঁ যে ভিডিঅ'টো এতিয়া সামৰি দিওঁ তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আছে ভিডিঅ'টোলৈ অহা তেতিয়াহ'লে মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো হিট কৰি দিব যাতে আহিব লগা যোনবোৰ নতুন ভিডিঅ' থাকে সেইবোৰৰ ন'টিফিকেশ্যন পাই থাকে তেতিয়াহ'লে আজিলৈ আহোঁ Good night.